কি চাওক না, এটা কুড়ি চাও না কিবা এটা কি ভাই হেল্ল' গেছ কি খবৰ আমাৰ সকলোৱে পাই আছে মোৰ অন্য এটা ব্লগত আপোনালোকক সকলোকে স্বাগত আৰু এতিয়া বাজে ৰাতিপুৱা বাজে 10টা আৰু মই অলপ আগত পিছফালে পৰা উঠিছোঁ জাষ্ট খালি উঠি চাহ একদম পুৰা চাহ পৰা ঘৰৰ পিছফালে একদম আহিছোঁ চাহ পৰা একদম পুৰা মানে পুৰা বানপানী হৈছে কি কম মানে চাওক না সেউজীয়া আকাশখন চাওক না কিমান ধুনীয়া হৈ আছে মানে এদিন যদি ৰ'দ দিয়ে মানে 2-3 দিন লাগাতাৰ বৰষুণ দিব আৰু কি কম মানে এইটো লেভেলত বৰষুণ দি কি কম মানে লাইন ঠাইন নাথাকে চাহ পৰা পুৰা একদম মানে ইয়াত মানে পুৰা বানপানী হৈ আছিল আৰু এতিয়া পানী অলপ কমিছে চাহ পৰা গৰু চাহ ঘাঁহ খাই আছে কি কম আৰু মই মানে আৰু বহুত দিন ভিডিঅ' দিয়া নাই ভাবিছোঁ আজি যেহেতু ঘৰতে আছোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ' দিওঁ আজি মানে আৰু মই গৈছোঁ এতিয়া বেংকত আৰু আজি গোটেই দিনটো মই কি কৰোঁ কি নকৰোঁ আজি সকলো ভিডিঅ' দেখাই পাব ভিডিঅ'টো সকলো চাই থাকক চাহ ঘৰৰ পিছফাল চাওক না কি ধুনীয়া হৈ আছে এইফালে চাহ পৰা আমাৰ চাওক না ঘৰত চাওক না নেমু চাওক না নেমু চাওক না কিমান বোলে ডাঙৰ চাহ কি কম বহুত হৈছে মানে কি কম মানে কালি ৰাতিপুৱা এটা ছিঙিছিলোঁ কিবা খাইছিলোঁ দালি দি কি কম মানে ইমান ৰস হৈছে কি কম বহুত মজা লাগিল খাই কেনে মানে আৰু ঘৰৰ বস্তু খাই কেনে বহুত মানে কি কম মানে বেলেগে এটা অনুভূতি লাগে কি কম মানে ইমান ডাঙৰ হৈছে কালি বহুত কেইটা হৈছে চাহৰ বহুত কেইটা হৈছে ইয়াত মানে পুৰা মানে বানঠান হৈছে চাহৰ কিমান চাওক না কেনেকুৱা আছে পুৰা মানে বানঠান হৈছিল আৰু যিহেতু এতিয়া পানী নাই সেইকাৰণে অলপ এটা দিব হয় আৰু কি কম মানে এতিয়াই মিঠা কুমড়াৰ ফুল চাব পাৰে মানে বহুত কেইটা আছে চাব পাৰে 20-25টা মতো নিচিনা হ'ব আৰু ইয়াত মানে ৰাতি দুপৰীয়া ভাতেৰে বনাই মানে বৰা বনাই খাম তারপরে ব্যাংক যাব একদম রেডি তারপরে মোর চাপড়ে এখন প্যান্টারখন লৈ গৈছোঁ মানে মোৰ পেন্টার লৈ মানে এখন মামাত দিয়ে পেন্টার মানে ভাই পাইছে স্কুলৰ পৰা চাপড়ে পেন্টাৰ নাম লিখা চাপড়ে এইখন লৈ এতিয়া বেংকত যাওঁ 2000 years later পালাও ফুলৰ বৰা চাপড়ে কিনে বনাইছে চাপড়ে এই যে তারা বনাইছে তারপরে বনাইছে কেনেকুৱা কি মজাৰ টেষ্টি চাপ একদম তোকে চাহপাত আজি আমি হৈছে দুপৰীয়া খানা চাহপাত দালি ৰঙালাও বৰা তারপরে শাক ভাজি কচুলতৰ চচ্চড়ি কি কম মানে বহুত মজা খাবা এতিয়া বাজে 6টা চাওক না আকাশখন চাওক কি কম মানে মানে ইমান ৰ'দ কি কম মানে মানুহ মাৰি পেলাব ৰাতিপুৱা দিয়ে বৰষুণ আবেলি দি পুৰা ৰ'দ আৰু বেংকত গৈছিলোঁ বেংকত ইমান মানুহ ইমান ভিৰ কি কম আজি বেংকৰ কাম নহ'ল 3 দিন বেংকত গৈ আছোঁ চিৰিয়েল তো কাম নহয় সেইকাৰণে কালি পৰহি আৰু বেংকত যাব লাগিব কি হয় চাওঁ একো নহয় আৰু বেংকত গৈ ভালেই হ'ল অলপ এচিড হাৱা খাই আহিলোঁ কি কম আৰু পুৰা মজা লাগিল আহি ভাত চাত খালোঁ এইমাত্ৰ 5টা বজাত এইমাত্ৰ বাহিৰত ওলালোঁ আৰু অলপ ভাবিছোঁ ফুৰিবলৈ যাওঁ আৰু পিছত ঘৰত পাৰি পিছে চাওঁ না কি মজা হৈ আছে আৰু কি কম মানে পুৰা ৰ'দখনটো পুৰা ফাৰি দিছে কি কম 2000 years later এতিয়া বাজে ৰাতি বাজে 10টা আৰু মই এতিয়া ভাত চাত খাই পুৰাতে ঘৰত গৈ শুম মানে ঘৰত আলহী আহিছে মাহীহঁতে আহিছে আৰু আজি মানে তেতিয়া আবেলি মানে বজাৰত গৈছিলোঁ অলপ খৰচ পাতি আনিলোঁ যিহেতু হাট আছিল আৰু মাছো আনিলোঁ যিহেতু আলহী আহিছে ঘৰত আৰু মাছের কি বনাইছে খাই যাই পুরাতে ঘৰত যাই ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো ভালকৈ চাই থাকা পুরাটো তোকে চাপড়ে ৰাতি খানা চাপড়ে মাছ চাপড়ে ভাত কেলা ভাজি আৰু দালি দি খাই যাই খুৰাতে ঘৰত যাম খোৱা হৈ গ'ল এতিয়া যাইছোঁ খুৰাতে ঘৰত তাৰপৰা পুৰা একদম পুৰা অন্ধাৰ কি কম মানে পুৰা যাব পাৰে টৰ্চ লাইটেৰে ভিডিঅ' বনাই গৈ আছোঁ আৰু কি কম মানে ইমান ধুনীয়া বতাহ কি কম পুৰা চাওক না পুৰা একদম মজা লাগি আছে বহুত ধুনীয়া বতাহ কি কম মানে ঘৰত ইমান গৰম কি কম সেইকাৰণে বাহিৰত অলপ ভাল লাগে বহুত ধুনীয়া বতাহ কি কম মানে ধুনীয়া বতাহ আৰু বেছি কি চাওক না এটা কুড়ি চাও না কিবা এটা কি ভাই নাই গাইছ একো নাই ভাবিছিলোঁ কিবা এটা আছিল একো নাই আৰু এতিয়া খুৰাতে ঘৰত গৈ আছোঁ গৈ কেনে ইয়াত বিন্দাছ টোপনি মাৰিম আৰু কালি ৰাতিপুৱা আকৌ ঘৰলৈ আহিম মানে আজি আলহী আহিছে না সেইকাৰণে খুৰাতে ঘৰত গৈ আছোঁ যদি ভিডিঅ'টো পালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই বাই আৰু ভিডিঅ'টো কমেণ্টত জনাব ভাল লাগে থেংক ইউ